মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহাচোন আজি আমি কিছুমান চিহ্নৰ লগত চিনাকি হওঁ। ঐ ধুন, কি ফুটবল খেলিব নাযাওঁ নেকি? আজি নাযাওঁ ৰ, কাইলৈ পৰীক্ষা আছে নহয়, মোৰ পঢ়া শেষেই হোৱা নাই। তোৰ পঢ়া শেষেই হোৱা নাই? মোৰ পঢ়া কেতিয়া শেষ হ'ল? দে মই অকলেই যাওঁ খেলিব। দে তই যা, মই পঢ়িব যাওঁ। অ' ধুন, আজি ফুটবল খেলিবলৈ যাবিনে? আজি নাযাওঁ, কাইলৈ পৰীক্ষা আছে নহয়, মোৰ পঢ়া শেষেই হোৱা নাই। তোৰ পঢ়া শেষেই হোৱা নাই? মোৰ পঢ়া কেতিয়াবাই শেষ হ'ল। মই অকলেই যাওঁ খেলিব। তই যা, মই পঢ়িবলৈ যাওঁ। এই যে ল'ৰা দুজনে কথা কৈছে, কথা কওঁতে শব্দবোৰ একেবাৰতে উচ্চাৰণ বা একেলেঠাৰিয়ে উচ্চাৰণ কৰিছে জানো? নাই কৰা ন? কেতিয়াবা কথাৰ মাজতে ৰৈছে, কেতিয়াবা কথা কওঁতে প্ৰশ্ন কৰিছে আৰু কেতিয়াবা বিস্ময় বা আচৰিত ভাৱ ফুটি উঠিছে। তেনেদৰে যেতিয়া আমি বাক্যবোৰ লিখোঁ, সেই বাক্যবোৰৰ উপযুক্ত অৰ্থ প্ৰকাশ কৰাৰ সুবিধাৰ বাবে কিছুমান চিন ব্যৱহাৰ কৰোঁ, যেনে প্ৰশ্নবোধক, দাঁড়ি, কমা আদি। এই চিন বা চিহ্নবোৰকে জ্যোতিষ চিহ্ন বা বিৰাম চিহ্ন বুলি কোৱা হয়, যাক ইংৰাজীত পাংচুৱেশ্যন বুলি কোৱা হয়। আহাচোন আজি আমি সচৰাচৰ ব্যৱহাৰ কৰি থকা কেইটামান জ্যোতিষ চিহ্ন বা বিৰাম চিহ্নৰ লগত চিনাকি হওঁ। মই হ'লো কমা। শব্দৰ মাজৰ সম্বন্ধ ৰক্ষাৰ বাবে মোক ব্যৱহাৰ কৰা হয়। এটা আখৰ উচ্চাৰণ কৰোঁতে যিমান সময় ৰ'ব লাগে, মোৰ কাৰণেও সিমান সময় ৰ'ব লাগে। যেনে হাতী, হৰিণ, গড় আদি তৃণভোজী প্ৰাণী। মই হ'লো ছেমিকলন। দুটা বাক্যৰ মাজত মোক দিলে মই বাক্য দুটাৰ মাজৰ সম্বন্ধ থকা বুজাওঁ। মোক কমাতকৈ অলপ বেছি অৰ্থাৎ দুটা সংখ্যা উচ্চাৰণ কৰাৰ সময়খিনি ৰ'ব লাগে। যেনে হে ভগৱান, মই বিপদত পৰিছোঁ, মোক ৰক্ষা কৰা। মোৰ নাম দাৰি, মোক ইংৰাজীত ফুল ষ্টপ বুলি কয়। মোক বাক্য এটা সম্পূৰ্ণ শেষ হোৱাৰ পিছত ব্যৱহাৰ কৰে। মই থাকিলে প্ৰায় দুটা আখৰৰ উচ্চাৰণ কৰাৰ সমান সময় ৰ'ব লাগে। যেনে বিপদত ধৈৰ্য ধৰা উচিত। মোৰ নাম কি জানানে? জানানে বুলি সোধোতেই ব্যৱহাৰ হৈ গ'লো দেই। মই হ'লো প্ৰশ্নবোধক। মোক ইংৰাজীত কুৱেশ্যন মাৰ্ক বুলি কয়। মোক কোনো প্ৰশ্ন কৰোঁতে বাক্যৰ শেষত ব্যৱহাৰ কৰে। যেনে কি খবৰ তোমাৰ? মনৰ আনন্দ, বিষাদ, আচৰিত আদি ভাৱ প্ৰকাশ কৰোঁতে মোক বাক্যত ব্যৱহাৰ কৰে। মই হ'লো ভাৱবোধক চিন। ইংৰাজীত মোক এক্সক্লেমেশ্যন বুলি কয়। যেনে আহ, কি চমৎকাৰ। মই হ'লো ডেছ। মোক কোনো বাক্যৰ লগত আন বাক্যৰ সম্বন্ধ বুজাওঁতে বা বাক্যৰ কোনো অংশত বিশেষভাৱে জোৰ দিব লগা হ'লে মোক ব্যৱহাৰ কৰে। যেনে তেওঁৱেই আমাৰ দেশৰ শত্ৰু, ডেছ, যিয়ে নেকি দেশবাসীক ঠগে। বিপৰীত শব্দৰ যোৰা, অনুকাৰ, অনুৰূপ আদি শব্দ বুজাওঁতে মোক ব্যৱহাৰ কৰা হয়। মোৰ নাম হ'ল হাইফেন। যেনে ল'ৰা ছোৱালী, ইয়াতে মই ল'ৰা আৰু ছোৱালীৰ মাজত বহিছোঁ। মোক ঊৰ্ধ্বযতি বুলি কয়, ইংৰাজীত এপষ্ট্ৰফি। কোনো আখৰ লুকাই থকা বুজাবলৈ মোক প্ৰয়োগ কৰে। যেনে বহাগ বিহু বা মাৰলী। মই হ'লো কলন ডেছ চিন। মোক কোনো কথাৰ উদাহৰণ দিওঁতে এই ব্যৱহাৰ কৰা হয়। যেনে গৰু ঘৰচীয়া প্ৰাণী। মোৰ নাম কাপচি। বাক্যত কোনো শব্দ বা আখৰ ৰৈ গ'লে মোক ব্যৱহাৰ কৰা হয়। যেনে ৰাম এজন ল'ৰা। ইয়াতে এই বাক্যটোত ভাল শব্দটো ৰৈ গৈছে। এতিয়া মোক ব্যৱহাৰ কৰি ৰাম এজনৰ পিছত মোক ব্যৱহাৰ কৰি অৰ্থাৎ কাপচি ব্যৱহাৰ কৰি ওপৰ ফালে ভাল শব্দটো লগাই দিম আৰু তাৰপিছত এই বাক্যটো পূৰ্ণ হৈ যাব। তো ৰাম এজন ভাল ল'ৰা। আমাৰ নাম উদ্ধৃতি চিহ্ন বা প্ৰক্ষেপ চিহ্ন।
আমাক ঊৰ্ধ্ব কমা বুলিও কয়। আমাক ইংৰাজীত ইনভাৰ্টেড কমা বুলি কয়। আমাৰ দুটা ৰূপ আছে, এটা হ'ল ছিংগল ঊৰ্ধ্ব কমা আৰু এটা হ'ল ডাবল ঊৰ্ধ্ব কমা। যেতিয়া বাক্যৰ মাজত কোনো শব্দ বিশেষভাৱে দেখুৱাব লগা হয় তেতিয়া মুখ অৰ্থাৎ ছিংগল ঊৰ্ধ্ব কমা ব্যৱহাৰ কৰা হয়। যেনে 1955 চনত অমলপ্ৰভা দাসক পদ্মবিভূষণ সন্মান প্ৰদান কৰিছিল। পদ্মবিভূষণ লিখোঁতে মুখ ব্যৱহাৰ কৰা হৈছে। মই হ'লোঁ ডাবল ইনভাৰ্টেড কমা অৰ্থাৎ ডাবল ঊৰ্ধ্ব কমা। যেতিয়া কোনো বাক্যত এটাতকৈ বেছি অৰ্থাৎ দুটা শব্দ দেখাব লগা হয় বা আনৰ কথাৰ হুবহু উদ্ধৃতি দিওঁতে মুখ ব্যৱহাৰ কৰা হয়। যেনে আমাৰ প্ৰধানমন্ত্ৰীয়ে কয়, দেশৰ সকলো লোকেই শাৰীৰিক পৰিশ্ৰম কৰিব লাগে, তেতিয়াহে দেশৰ উন্নতি হ'ব। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকে কমা, দাঢ়ি, ছেমিকলন, প্ৰশ্নবোধক, ভাৱবোধক চিন, ডেছ চিন, হাইফেন, ঊৰ্ধ্ব কমা, উদ্ধৃতি চিহ্ন, দৃষ্টান্ত চিহ্ন, বন্ধনী, কাপচি এনেকুৱা কেইটামান জ্যোতিচিহ্ন বা বিৰাম চিহ্নৰ লগত চিনাকি হ'লা। আশা কৰোঁ তোমালোকে এই চিহ্নকেইটাৰ নামবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিবা। আজিলৈ ইমানতে সামৰোঁ। বাই।